UPPL जिंदाबाद, रनेन नार्जारी जिंदाबाद, पवित्र बोरो जिंदाबाद, भवेश कलिता जिंदाबाद, GSP जिंदाबाद, BJP जिंदाबाद। स्ट्रेचिं क्लाबनि बिसायख'थियाव महाजोता मोनसेबो मोननाय नङा बेयाव गासैबो मासिखौ बिजेपि आरो मित्र ज'टानो मोनगोन बेयो रोखा बेवहाय खुनु गोनो गोथो साननांगौ जेबो गैया आरो नैबे बिसायख'थियाव आसामनि रायजो राजाफ्रा गुबुन कुनु दोलोनो भट होनो नागिराखै मित्र ज'टाव जाय दिनै बिजेपि एजिपि आरो UPPL दङ बिसोरनो भट होनानै गोदान मोनसे सरकार लाफिनायनि थाखाय थांखि लादों जाहोना जाहैबाय जे बेवहाय थानाय जि दोलोफोर बे खौसे जानानै आसामाव गोजोन थासारि लाबोनाय बयनोबो रैखाथि होनाय हा हुनि मोनथाय होनाय आरो सोरगिदिं जौगानायनि हाबा मावनो थाखाय आवगायगासिनो दङ दा बिनि थाखायनो नैबे खेबाव रायजो राजाफ्रा गुबुननि खोथा खोनासंनाय नङा रायजो राजाफ्रा थोंजोङै बिजेपि आरो नैबे जि जोंनि एलाइड जि अर्गानाइजेशन्स बिनोनो भट होनो थाखाय थियारि जानानै दङ बिटिसि सरकारा गोख्रोंनिफ्राय गोख्रों जागासिनो दङ 29 जन लानानै दिनै सरकार सालायदों आरो साथाम साब्रै आरोबाव फैनो राजि जानानै दङ गतिके बेवहाय सरकार बायनायनि खोथा गैया हाग्रामा महिलारिया नंखाय बाथ्राखौ बुंनानै रायजो राजाफोरखौ मिसलिड खालामो थांनाय 17 बोसोराव रायजो राजाखौ थगायबोबाय रायजो राजाखौ थगायनानै थाखा फैसाखौ जानानै गावहा बेपार फालांगि खालामदों दा नंखायनो हाग्रामा महिलारिनि बुंनाय खोथाया जेबो रज'आ मोर नलेज टू खिबित এইকাৰণে মই কৈছোঁ আজি বিজেপিৰ যিখিনি নেতৃত্ব আছে তেখেতসকলে খুব মানে অভিজ্ঞ হয় আৰু তেখেতসকলে জানে এইকাৰণে 100+ কৈ আছে আৰু 100+ হোৱাৰ চান্স আছে গতিকে তাত কোনো সন্দেহ নাই বিটিচিৰ কিমানখন আসন লাভ কৰিব চাওক 12খন আসন আছে 12খন আসন বহুত ইজিলি এইটো আমাৰ হাততে আহিব হাগ্ৰামাইটো কৈ থাকে আগৰ পৰাই কৈছে চৰকাৰটো আমাৰ হয় না এতিয়া চৰকাৰ আমাৰ হয় ৰাইজ আমাৰ লগত আছে ৰাইজ পৰিৱৰ্তন বিচাৰিছে শান্তি বিচাৰিছে নিৰাপত্তা বিচাৰিছে উন্নয়ন বিচাৰিছে যিটো কাম হাগ্ৰামাই কৰিব পৰা নাই তাৰ পিছত হাগ্ৰামাই আৰু মই 12খন আসন পাম বুলি বহি থাকিলে স্যাৰ আজি এটা নিউজ ওলাইছে আপুনি আপোনাৰ মেনিফেষ্টত তাৰ মানে ভাৰতীয় সেনাৰ নাম ব্যৱহাৰ কৰিছে ভাৰতীয় সেনাৰ নাম ব্যৱহাৰ কৰিছে কংগ্ৰেছে অভিযোগ কৰিছে অভিযোগ এটা নিৰ্বাচন আয়োগকো দাখিল কৰা বুলি আজি এটা নিউজ ওলাইছে ভাৰতীয় সেনাৰ কি নাম ব্যৱহাৰ কৰিছে আমিতো ভাৰতীয় সেনাৰ নাম ইউজ কৰা নাই এতিয়া কংগ্ৰেছে অভিযোগ কৰিছে কংগ্ৰেছে কিবা কৰিব পাৰে আমি আমাৰ কোনো তেনেকা ইন্টেনশন নাই কোনো খেনাক তেনেকুৱা আমি বদনাম কৰা বা খেনাক কিবা কৰা খেনাক আমি সদায় শ্ৰদ্ধা কৰোঁ তেনেকুৱা আমাৰ তাত একো নাই চাওক গড়েশ্বৰ আমাৰ বড়োলেণ্ড অঞ্চলৰ এটা ইম্পৰ্টেণ্ট এটা প্লেচ হয় গড়েশ্বৰ আজি উন্নত হ'ব লাগে গড়েশ্বৰত বিভিন্ন সমস্যা আছে সমাধান হ'ব লাগে আৰু গড়েশ্বৰখন আগুৱাই লৈ যাব লাগে তো সেইটো গড়েশ্বৰখন আগুৱাই লৈ যাব লাগিলে গড়েশ্বৰৰ ৰাইজৰ লগত ভাগ বিনিময় হ'ব লাগিব আজি গড়েশ্বৰ টাউনখন ডেভেলপ কৰিব লাগিব গড়েশ্বৰৰ এটা অভাৰব্ৰিজ হ'বলৈ গৈ আছে গড়েশ্বৰ ৰাইজে বিচাৰিছে ইয়াত BEd কলেজ এখন হ'ব লাগে ল' কলেজ এখন হ'ব লাগে এই গোটেই কলেজ ইনষ্টিটিউশ্যনবিলাক বনাই পেলাই গড়েশ্বৰখন আগুৱাই লৈ যাব লাগিব এইটো আমাৰ UPPL দলৰ এটা লক্ষ্য আৰু উদ্দেশ্য আৰু ইয়াৰ লগতে বিজেপিৰো এইটো এটা উদ্দেশ্য ডেফিনেটলি ভৱেশ কলিতাদেৱ যেটো এইটো ৰঙীয়া সমষ্টি বিপুল ভোটত জয়ী হ'ব আপোনালোকে নিজে অনুভৱ কৰিছে দেখিছে হিলদল ভাঙি ৰাইজ ওলাই আহিছে আৰু ৰাইজ একেলগে সজাগ ঠগিব নোৱাৰে ৰাইজক আপোনালোকে যিমানে প্ৰলোভন ৰাইজে বেলেগে দলে নেদেখুৱাওক কিয় নিদিয়ক কিয় আৰু বিপুল ভোটত যে বিজেপি জয়ী হ'ব এইটো নিশ্চিত আৰু ভৱেশ কলিতা মই এটা কথা কৈছোঁ 126টা সমষ্টিৰ ভিতৰত ভৱেশ কলিতাই যে হায়েষ্ট ভোট পাব সেইটোৱে মই কৈছোঁ ৰাইজসকলক অনুৰোধ কৰিছোঁ এইটো মই শুনা মতেতো মহাজোঁটো মহাজত লাগিব এইটো নিজে জনা শুনা কথা তেওঁলোকে মেনিফেষ্টোখনে উলিয়াব পৰা নাই যিখন মেনিফেষ্টো এতিয়া বিজেপি চৰকাৰে নিৰ্বাচনৰ আমি যেতিয়া মানে ভোট যিদিনা যোৱাকালি যিহেতু 1 তাৰিখ ফাৰ্ষ্ট পেজটো হ'ল তাৰ আগতে মেনিফেষ্টো উলিয়াইছে কিন্তু কংগ্ৰেছ চৰকাৰটোৰ মধ্যযুতে মেনিফেষ্টো এখন আচলতে আজি বা কালিৰ পিছত উলিয়াইছে 1 তাৰিখৰ পিছত কি কাৰণে নাজানো কিন্তু মই বেলেগ দলৰ কথা নকওঁ কিন্তু এটা কথা নিশ্চিত যে বিজেপিয়ে চৰকাৰ গঠন কৰিব 2021 বিজেপি চৰকাৰ আন্দোলন কৰি কি হৈছে ৰাইজে সকলোৱে বুজিছে দল খোলা এটা ৰাজনীতি হ'ল দল খুলিছে নেতা হ'বৰ কাৰণে এটা পৰিকল্পনা কৰিছে এতিয়া নেতা হওক চাওক ৰাইজে তাৰ এনচাৰ দিব